সঁচাকৈ কি যে হৈ গ'ল কেতিয়াও কল্পনা নকৰা এটা কথা বাস্তৱ হৈ সকলোৰে হৃদয়ত বিষ হৈ ৰ'ল। অৰে সৰুৰ পৰা যাৰ গাড়ী গান শুনি শুনি ইমান ডাঙৰ হ'লোহি, আজি সেইজন মানুহে আমাৰ মাজত নাই। কি কৰা নাছিলে তেওঁ অসমৰ বাবে? তেওঁ নিজকে যেন ৰাইজৰ বাবে উৎসৰ্গা কৰি দিছিলে। তাকেতো, আৰু তাৰ পাছতে এই পিখাচকেইটাই কিবাকে পাই যোৱা হ'লে সিহঁতক। তই মইনো কি কৰিব পাৰিম? আমি কেৱল নেদেখা জনক প্ৰাৰ্থনাহে কৰিব পাৰিম। তাকেতো চাই থাক আৰু কি হ'বলৈ গৈ আছে। অসমীয়া কেঁচা তাচ যেতিয়া উঠলি উঠিব কোনো শান্তি নাপাব। এইবাৰ অসমত জুই জ্বলিব বুজিছ, দপ দপকৈ জ্বলিব, আৰু এই জুইতে এই পাপীবোৰ জ্বলি মৰিব, চাবিচোন। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ গৈছিল নাই যোৱা? মই গৈছিলো, তহঁতেহে নাহিলি। মইতো গৈছিলো। মই যাবলৈ ওলাইছিলো নহয়, মোৰ নামঘৰত চাকি জ্বলাবলৈ মাতিলে আকৌ, সেইকাৰণে যাব নোৱাৰিলো। কালি চবেই কান্দিছে জানো, হঠাতে যে কি হৈ গ'ল। তই কথা এটা গম পাৱ নাই? কি অ? বজাৰৰ ওচৰৰ যে ইছলাম খুৰা, কোন অ? তেওঁ হস্পিটেলত কৰে, এই ভাড়াঘৰত থাকে। কালি তেওঁ আহিছে গম পাৱ, নামঘৰলৈ চাকিও জ্বলাইছে। এনেইতো তেওঁ ক'লৈকো নাযায়। আৰু যে তেওঁ কিমান ধুনীয়া কথা কৈছে জুবিন দাৰ বিষয়ে। গানো গাইছে, মায়াবিনীটো যে কি ধুনীয়াকে গাইছে। সঁচাকৈ জুবিন দা গোটেই অসমবাসীকে সুৰেৰে বান্ধি থৈ গৈছে। গোটেই অসমখনকে তেওঁ ঘৰ বুলিছিল, কিন্তু এই পাখণ্ডকেইটাই তেওঁকো নেৰিলে। তেওঁ কেৱল এজন গায়ক নাছিল, তেওঁ প্ৰতিজন অসমীয়া হৃদয়ৰ স্পন্দন আছিল। তেওঁ নিজৰ গীতৰ সুৰেৰে উপচাই পেলাইছিলে প্ৰতিজন অসমীয়াৰ হৃদয়। এতিয়া জুবিন দা নহ'লে বাৰু বিহু প্ৰগ্ৰাম তেনেকে ভাল। তাকেতো গৈ একো ভালেই নহয়। তই ক'ত যাৱ? এই এনেই ওলাই আহিছো। কোনোবাই মোৰখন দিয়েহি না, ডাবল ষ্টেণ্ড দিয়েহি। মোৰখনো দি দে না। এটা লৈ আহিবি লগত, গম পাইছ না? এই তই হ'ব এনেই ওপৰতে নপৰিবি। তই কি কৰি আছ বিচাৰিয়া? এনেই বহি আছো। হ'ব হ'ব বাদ দে, তহঁতি কালি নগলি যে। নামঘৰলৈ গৈছিলো। তহঁতি কালি যাব লাগিছিল আকৌ। মায়াবিনী গাওঁতে যে মোৰ গান ভৰি গৈছে। জুবিন দাই জাতি ধৰ্মৰ ঊৰ্ধত গৈ সকলোকে এখন নতুন অসমৰ পৰিচয় কৰাই দিলে। সঁচাকে বে, হয়। অসমকে এতিয়া গোটেই পৃথিৱীয়ে চিনি পায়। জুবিন গাৰ্গ এটা নাম নহয়, এটা যুগ। তেওঁ চিৰদিন জিলিকি থকা এক সত্তা, এটা যুগৰ নায়ক তেওঁ। আজি যেন গোটেই পৃথিৱীতে কেৱল এটাই নাম, জুবিন গাৰ্গ। কিন্তু আজি তেওঁৰ লগতে ৰাজনীতি হৈছে। যিজন শিল্পীয়ে অসমক বিশ্বৰ লগত চিনাকি কৰাই দিলে, আজি এমাহ হৈ গ'ল তেওঁ ন্যায় পোৱা নাই। জুবিন দা ন্যায় পাবই লাগিব, আৰু সত্যৰ জয় হ'বই লাগিব। তেওঁ যে অসমীয়া সমাজ সংস্কৃতিৰ বাবে কিমান যে কি কৰিলে। শুনিছ সেয়া? আজি নিজৰে লাজ লাগিছে। এইজন মহান নায়কৰ ন্যায়ৰ ক্ষেত্ৰতে আজি ইমান আলোচনা। তাকেইতো। এতিয়া কেৱল সকলোৱে অতীত খুচৰি খুচৰি নিজৰ মাজতে খোৱা কামৰা কৰি থাকিব। এয়াই শিকি লাগে এই মুখাই। তাকেতো এনেই নকয়তো কেঁকুৰাৰ জাতি বুলি। তেওঁলোকে কৈ আছে মই জুবিন আমি জুবিন, মই জুবিন আমি জুবিন বুলি ক'লে জুবিন হৈ নাযায়। মই জুবিন বুলি কৈ পেলাই তেওঁলোকে যদি দীঘলী পুখুৰী গছজোপা পিছদিনাখনে কাটিব পাৰিছে, তেনে মানুহ জুবিন হ'ব। এয়াই চাবলৈ বাকী আছিলে। মহামানৱজনক ন্যায় দিবৰ বাবে চৰকাৰ আজি অপাৰগ। সকলোবোৰ নাটক। কিমান চলিব এনেকুৱা বন্ধ নাটক? চব নাটক। গৰিমা বহুজনীলেহে বেয়া লাগে, কি কি যে ওলোৱা নাই বহু কথা। যিজন মানুহে ৰাজনীতি বেয়া পাইছিলে সেইজন মানুহৰ লগতে আজি ৰাজনীতি কৰিছে। সকলো সুবিধাবাদীও, সিহঁতক অকল এটা টপিকহে লাগে। ঐ তহঁতি ৰৈ ৰৈ বিনালে চাবলৈ যাবি নহয়? যাম যাম, ময়ো যাম। জুবিন দাৰ আবেগ সপোন সকলো আছিলে ৰৈ ৰৈ বিনালে। আমি ইমানখিনিতো কৰিব পাৰিম ন তেওঁৰ কাৰণে।
এতিয়া অকমান অকল ৰৈ ৰৈ বিনালে শুন তহঁতে আজি সন্ধিয়া আহিবি আকৌ দেৰি নকৰিবি সোনকালে আহিবি যাম বল ইটা আহিব বল বল আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এতিয়াই নতুন বিপ্লৱৰ সূচনা হ'ব আৰু এই বিপ্লৱৰ কেৱল নাম হ'ব জুবিন গাৰ্গ জুবিনদাৰ ন্যায় মানে আমাৰ অসমীয়াৰ গৌৰৱৰ ন্যায় জুবিনদাৰ নামত আৰু কোনো ৰাজনীতি নচলিব জুবিন দাৰ সুৰেৰে আমাক ন্যায়ৰ পথ দেখুৱাব জুবিনদাৰ বাবে আমি ন্যায় বিচাৰিছোঁ আপুনি থাকিব আমাৰ হৃদয়ত চিৰকাললৈ আপুনি ভগৱান হৈ ৰ'ব ভঙা কৰি যাম ৰৈ ৰৈ বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় জিয়া জিয়া সপোন ৰিঙা ৰিঙা চোন তুমি মাথো মোৰ দূৰণিৰে জোন দুচকুৰে মোৰ নিৰৱধি বয় উৰুঙা হিয়াতে দুখে কথা কয় জোনাকে চুমি চাই নিচুকাই মোৰ হৃদয় তুমি নাই একো নাই নিশাই মাথো বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় উশাহে উশাহে বেদনা বৰষে সুৰে সুৰে গা